সোৱণশিৰি মহাবিদ্যালয়ৰ 16 সংখ্যক মুকলি কুইজ প্ৰতিযোগিতা সম্পন্ন। সামাজিক দায়বদ্ধতা বঁটা, শ্ৰেষ্ঠ ছাত্ৰ বঁটা, সমাজ সেৱক বঁটা প্ৰদান। লখিমপুৰ জিলাৰ সোৱণশিৰি মহাবিদ্যালয়ৰ 16 সংখ্যক প্ৰয়াত সৌৰভ বৰ্মা আৰু দিলীপনাথ পৌৰণী মুকলি কুইজ প্ৰতিযোগিতা কালি অনুষ্ঠিত হয়। NSS দিৱস 2024 উপলক্ষত সোৱণশিৰি মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সহযোগিতাত NSSৰ সোৱণশিৰি মহাবিদ্যালয় গোটে মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজন কৰে এই মুকলি কুইজ প্ৰতিযোগিতা। অনুষ্ঠানত সঞ্চালকৰ আসন গ্ৰহণ কৰে সোৱণশিৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ৰূপেশ্বৰ চেতিয়াই তথা উদ্দেশ্য ব্যাখ্যা কৰে মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক কমল বৰিয়ে। অনুষ্ঠানৰ উদ্বোধন কৰে ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ অধ্যাপক দীপেন দত্তই। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ অধ্যাপক ৰাজুমণি ভূঞা। অনুষ্ঠানৰ আঁত ধৰে সোৱণশিৰি মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপিকা শিখাৰাণী গগৈ। মুকলি কুইজ প্ৰতিযোগিতাত সৰ্বাধিক প্ৰশ্নৰ শুদ্ধ উত্তৰ দি প্ৰথম 3টা স্থান লাভ কৰে ক্ৰমে মনোৰঞ্জন কুম্বাং, পল্লৱী মৰাং আৰু মুনিন্দ বৰুৱাই। এই অনুষ্ঠানতে শিক্ষক সমাজসেৱক নিৰ্মল বৰাক সামাজিক দায়বদ্ধতা বঁটা প্ৰদান কৰা হয়। শ্ৰেষ্ঠ ছাত্ৰ বঁটা লাভ কৰে প্ৰিয়ংকা সোণোৱালে। PhD ডিগ্ৰী লাভৰ বাবে মহাবিদ্যালয়ৰ অধ্যাপক ৰাজু গুপ্তাকো সম্বৰ্ধনা জনোৱা হয়। শ্ৰেষ্ঠ স্বেচ্ছাসেৱক বঁটা লাভ কৰে অমৃত বিশ্বকৰ্মাই। দীপপ্ৰতিম বৰাৰ প্ৰতিবেদন, আছামিজ টক্স নাও। তেহৰী বান্ধটো কোনখন নদীৰ ওপৰত আছে? তেহৰী ভগীৰথী নদীত। সম্পূৰ্ণ শুদ্ধ উত্তৰ। উত্তৰাখণ্ডত আছে। মঞ্জুৰাম কুমাৰ আগবাঢ়ি আহা আমাৰ পুৰস্কাৰ বিতৰণ কৰিব। Thank you. So next. মহিকাসুৰ নামৰ এজন অসুৰ আছিল। সেই অসুৰজনক কোনে বধ কৰিছে? এটা ইজি প্ৰশ্ন সুধিছো তোমালোকক। শুদ্ধ উত্তৰ। সুন্দৰভাৱে এটি পুৰস্কাৰ ফুলি কম্পিটিশ্যনত BA ফাৰ্ষ্ট চেম। অ'কে, থেংক ইউ ছ' মাছ। আমি কৈ দিব লাগিব। আমাৰ যেহেতু NSS ডে আছে, আমাৰ NSS ডে কোঅৰ্ডিনেটৰ ডক্টৰ বিজয় চাংমাই দিব NSSৰ তাৎপৰ্য খুব চমুকৈ দুআষাৰ বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ। পৰিৱেশে আমি পৰিৱেশৰ তাত মেইন ডিপেণ্ড আণ্ডাৰ চিটুৱেশ্যন, মানুহৰ পৰিস্থিতি তাত। গতিকে আমি দেৰিকৈ হ'লেও উপলব্ধি কৰি যে আমাৰ জীৱন